শোণিতপুৰ জিলাত কেতিয়াও নোহোৱা এটা ঘটনা নিৰ্বাচনী প্ৰচাৰৰ মাজতে নিৰ্বাচনী হিংসা তেজপুৰত নিৰ্বাচনী হিংসা কংগ্ৰেছৰ নিৰ্বাচনী সভাৰ মাজতে শাসকীয় বিজেপি দলৰ গুণ্ডা বাহিনীয়ে কংগ্ৰেছৰ জিলা সভাপতিৰ বাহনত আক্ৰমণৰ অভিযোগ জিলা সভাপতিৰ আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে শাসকীয় বিজেপিৰ লোকৰ গুণ্ডাগিৰিৰ অভিযোগ উত্থাপন কৰিছে জিলা কংগ্ৰেছৰ সভাপতিয়ে নিৰ্বাচনী প্ৰচাৰৰ মাজতে দুই ৰাজনৈতিক দলৰ মাজত জিন্দাবাদ মুৰ্দাবাদ আৰু তাৰ পিছত বিজেপিৰ সমৰ্থকে শিলগুটি দলিয়াই কংগ্ৰেছৰ গাড়ীত আক্ৰমণ 11 নং শোণিতপুৰ লোকসভা সমষ্টিৰ নৱগঠিত নদুৱাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত 4 নং চিৰুৱানীত নিৰ্বাচনী প্ৰচাৰৰ সময়তে শাসকীয় বিজেপি দলৰ প্ৰায় 10-12 জনীয়া এটা দলে শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকাকতিৰ AS01DN 0365 নম্বৰ স্কৰপিঅ বাহনখনত শিলেৰে আক্ৰমণ কৰি আইনা পৰ্যন্ত ভাঙি পেলায় পিছত দুই পক্ষৰ মাজত খেদাখেদিৰ সময়তে স্থানীয় ৰাইজে আক্ৰমণকাৰী দলটোৰ এজনৰ AS12U1375 নম্বৰ বাইকখন জব্দ কৰিবলৈ সক্ষম হয় আৰু এই বাইকখন স্থানীয় বৰঘাট আৰক্ষী চকীত সমজাই দিয়ে বুলি শোণিতপুৰ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি দাদুল বৰকাকতিয়ে জানিবলৈ দিয়ে এতিয়া কথা হ'ল শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকাকতিয়ে কৰা অভিযোগ অনুসৰি কংগ্ৰেছ দলটোৰ ওপৰত যি এই আক্ৰমণ কৰিলে ইয়াৰ লগত এজন গড় চিকাৰী জড়িত হৈ আছে তেওঁ সংবাদ মাধ্যমক জনায় যে বিগত কিছুদিনৰ আগতে সেই ব্যক্তিজনে গড় চিকাৰী ৰূপে জেলৰ ভাত খাই আহিছে সেই একেজন গড় চিকাৰীয়ে বিগত ৰাহুল গান্ধীৰ ৰোড শ্ব'ৰ সময়ত কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন বৰাৰ আক্ৰমণতো জড়িত আছিল বুলি মন্তব্য কৰে সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকাকতিয়ে 8জন অভিযুক্তক চিনাক্ত কৰি উক্ত ব্যক্তিকেইজনৰ বিৰুদ্ধে তেজপুৰ সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে অভিযোগ প্ৰতি অভিযোগ উত্থাপিত হৈছে কোন খচা কোন মিছা সেই আৰক্ষীৰ তদন্তত স্পষ্ট হ'ব আমি নতুনকৈ হোৱা নদুৱাৰ সমষ্টি 4 নং চিৰুৱানী বুলি অঞ্চলত অতি স্পৰ্শকাতৰ এটা অঞ্চল অতি পিছপৰা অঞ্চল সেই অঞ্চলৰ ৰাইজে আমাক তালৈ আমন্ত্ৰণ কৰি আছিলে সেই 4 নং চিৰুৱানী যিটো কৰোণা চেণ্টাৰ বুলি কয় সেই 4 নং চিৰুৱানীৰ ভোটাৰসকলে তেজপুৰ 5 মাইলত ভোট দিয়ে কিন্তু তেওঁলোক আমাৰ নদুৱাৰ সমষ্টিত এবাৰ নতুনকৈ অন্তৰ্ভুক্ত হৈছে সেইখিনি হ'ল লালাটাবুৰ পৰা অলপ ভিতৰ অঞ্চলত লুঙি বজাৰ পৰা অলপ ভিতৰ অঞ্চল আমি 4টামান বজাত সেই মানুহখিনিৰ ওচৰলৈ গ'লোঁ আৰু তেওঁলোকে যোৱাৰ কাৰণে ইমান ভাল পাইছে ইমান ভিতৰ অঞ্চল আমি আমাৰ নদুৱাৰ ব্লক কংগ্ৰেছৰ সভাপতি জগত বৰা ডাঙৰীয়া আমাৰ টাউন ব্লকৰ সভাপতি আমাৰ খেমৰাজ ঢাকাল ডাঙৰীয়া আমাৰ মহিলা কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী মিনুমা বড়ো ডাঙৰীয়ানী আমাৰ গীতালী ভট্টৰাই ডাঙৰীয়ানী আমাৰ APCCৰ মেম্বাৰ তেনেকৈ আমাৰ প্ৰায় দুখন গাড়ীত আমি 10-12জনীয়া দলটা আমি তাত গৈছিলোঁ মানুহখিনি লগ ধৰিবৰ কাৰণে আমি 4:30 বজাত মানুহখিনিৰ ওচৰ পালোঁ তেওঁলোকে পাই আমাক মানে বিৰাট উৎফুল্লিত হৈছে যে ছাৰ এইখিনি জেগালৈ কোনো নাহে আপোনালোকে আহিছে ভাল পাইছোঁ আৰু সেই মানুহখিনিৰ লগত আমি কথা বতৰা পাতি থকাৰ অৱস্থাত তেতিয়া দেখিছোঁ আহি পেলাই তেওঁলোকে মানে বিভিন্ন ধৰণৰ শ্লোগান দিছে বিজেপি আহি পেলাই বিজেপি জিন্দাবাদ কংগ্ৰেছ মুৰ্দাবাদ 10-12খন মটৰচাইকেল লৈ আহি পেলাই তাত ল'ৰাখিনিয়ে হেৰি কৰিছে আৰু তেতিয়া আমাৰ যিখিনি মানুহ আছিলে তাত লোকেল মানুহখিনি উত্তেজিত হ'ল আৰু লোকেল মানুহখিনিয়ে তেতিয়া আকৌ কংগ্ৰেছ জিন্দাবাদ দিলে আৰু মই মাজত সোমাই মানুহখিনিক বুজালোঁ যে এইটো একো হেৰি কৰিব নালাগে হ'ব আপোনালোকে শান্তি সম্প্ৰীতি বজাই ৰাখক তেতিয়া মোক দুয়েকে ক'লে যে আপুনি গাড়ীত উঠক মই গাড়ীত উঠাৰ লগে লগে তেওঁলোকে ডাঙৰ এটা মস্ত পাথৰ এটা মোৰ গাড়ীলৈ মাৰি দিছে মাৰি এতিয়া গাড়ীৰ গ্লাছখন ভাগিছে আৰু তেতিয়া তেওঁলোকক যেতিয়া তাৰপৰা পাব্লিকে খেদি পঠিয়ালে তেতিয়া পাব্লিকে এখন বাইক তেওঁলোকক ধৰি লওঁতে বাইকখন ইতিমধ্যে আমি থানাত জমা দিছোঁ বাইকখন ধৰিলে আৰু এজন ল'ৰাক তেওঁলোকে ধৰি ৰাখিছিলে পাব্লিকৰ যেতিয়া উত্তেজিত হ'ল মই ল'ৰাজনক যাবলৈ সকলোকে কাকুতি মিনতি কৰিলোঁ যে ল'ৰাজনক আপোনালোকে এৰি দিয়ক বাইকখন ৰাখি থওক কাৰণ ল'ৰাজন যিহেতু সেইখিনি সময়ত যিটো চিটুৱেশ্যন সেই চিটুৱেশ্যন যদি ল'ৰাজনৰ কিবা অঘটন হয় তাৰ কাৰণে তেতিয়া মই সেইকাৰণে নহ'বৰ কাৰণে মই সেইখিনি অকল সকলোকে অনুৰোধ কৰিলোঁ যে ল'ৰাজনক এৰি দিয়ক কিন্তু বাইকখন ইতিমধ্যে আমি আমাৰ যিখন বৰঘাট থানা অন্তৰ্গত হয় 5 মাইল বৰঘাট থানাত আমি বাইকখন জমা দিছোঁ গতিকে এতিয়া আপুনি চাওক যে আজি নদুৱাৰ সমষ্টিত যে গণতন্ত্ৰ নাই সেইটো পুনৰবাৰ প্ৰতীয়মান হ'ল আজি ভূপেন বৰা ডাঙৰীয়াক যিটো সময়ত যিসকলে তেওঁলোকে হত্যা কৰিব বিচাৰিছিলে ৰাহুল গান্ধী ডাঙৰীয়াৰ ওপৰত যিসকলে এটেক কৰিছিলে আজি সেইসকল গুণ্ডা বাহিনীয়ে কিন্তু আমাক এটেক কৰিছে আমি কেইবাজনৰ নাম ইতিমধ্যে পাইছোঁ আৰু মোৰ গাড়ীখন যোনে এটেক কৰিছে তেওঁ এটা গড় চিকাৰীৰ লগত জড়িত থকা ব্যক্তি আজি সেই গড় চিকাৰী বুলি সকলোৱে জানে সেই গড় চিকাৰীজন আজি আমাৰ চতিয়া সমষ্টিত নদুৱাৰ সমষ্টিত আজি আমাৰ বিজেপি দলৰ মেইন কৰ্মকৰ্তা তেওঁ বিধায়কগৰাকী সহায় থাকে আজি সেই গড় চিকাৰীজনেই আমাক গড় চিকাৰী হিচাপে জেল খাটিছিলে সেই গড় চিকাৰীজনে এতিয়া আমাক আহি পেলাই তাত এটেক কৰিছে হত্যাৰ
এটা চেষ্টা কৰিছে আৰু ইয়াৰ অন্তৰালত আমি লক্ষ্য কৰিছোঁ ইয়াত অন্তৰালত দুগৰাকীমান ব্যক্তি আছে যিসকলে ভূপেন বৰা ডাঙৰীয়াক এটেক কৰিছিলে গতিকে আজি আমি এইটো কথা প্ৰতীয়মান হৈছে যে নিৰ্বাচনৰ সময়ত আজি ৰাইজে নিজে তাত জৰ্জিত হৈছে আজি ৰাইজসকলে নিজে খেদি পঠিয়াইছে সেইসকলক যিসকলে বিজেপি জিন্দাবাদ দিবলৈ ধৰিছিলে তাৰ লোকেল ৰাইজে তেওঁলোকক খেদি পঠিয়াইছে তেওঁলোকক আজি ৰাইজে তেওঁলোকৰ বাইক কাঢ়ি লৈছে কিন্তু এনেধৰণে আজি সেই আমাৰ সংখ্যালঘু প্ৰধান অঞ্চলত আজি বিজেপিৰ এছাম গুণ্ডা বাহিনীয়ে তেখেতসকলক সদায় শংকিত কৰি ৰাখে ভয় ভাবুকিৰে শংকিত কৰি ৰাখে আজি আমি যোৱাৰ কাৰণে তেওঁলোকে সংশয় হৈছে আজি বিজেপিৰ গুণ্ডা বাহিনী শংকিত হৈছে আৰু তেওঁলোকৰ যে অনাগত দিনত তেওঁলোক যে পৰাজয় নিশ্চিত সেইকাৰণে তেওঁলোকে আজি সংখ্যালঘু অঞ্চলৰ ৰাইজসকলক ভয় ভাবুকিৰে ভোটদান কৰাব বিচাৰি আছে গতিকে আমি আজি তেওঁলোকক আজি প্ৰত্যাহ্বান জনাইছোঁ যে আপোনালোকে যিমানেই ভয় ভাবুকি মৃত্যুৰ ভাবুকি নিদিয়ক মোক আজি হত্যা কৰাৰ যিমানেই চেষ্টা নকৰক কিয় আজি নদুৱাৰ সমষ্টিৰ ৰাইজে কিন্তু ইয়াৰ উচিত প্ৰত্যুত্তৰ সময়ত দিব সেই কথাটো 10-12জনমান আহিছিলে তেওঁলোকে কেণ্ডিডেট নাই কেণ্ডিডেট যিহেতু সেইটো একে স্পৰ্শকাতৰ অঞ্চল তেওঁ যাবলৈ তাত সময় নহয় কেণ্ডিডেটে মোক ক'লে যে আপুনি গৈ মানুহখিনি অলপ বুজাই দিয়ক আৰু আমি ক'লোঁ যিহেতু আপোনালোকক নিয়াৰ পাছফালে ভোট দিবলৈ যাব গতিকে আপোনালোক বহুত স্পৰ্শকাতৰ আৰু আপোনালোকক আমি অনুৰোধ জনাইছোঁ যাতে সকলোৱে ভোটদান কৰে আমি তেনেধৰণৰ কথা বতৰা পাতিছিলোঁ গতিকে আজি সেইখিনি আমাৰ ক'বলগীয়া আৰু যদি পৰৱৰ্তী পৰ্যায়ত আমি আজি এফআইআৰ দিম এতিয়া আমি আহিছোঁ সদৰ থানাত আৰু আপোনালোকে দেখিছে যে বৰঘাট থানাত আমি গৈছিলোঁ কিন্তু অতিকৈ লাজৰ কথা যে প্ৰশাসন পুলিচ প্ৰশাসন থকাৰ অৱস্থাত তাতো এছাম গুণ্ডা বাহিনী আহি বিভিন্ন ধৰণৰ ভিত্তি প্ৰদৰ্শন কৰি আছে আমাক কৰা নাই কিন্তু আমাৰ দুই এটা ল'ৰাক ভিত্তি প্ৰদৰ্শন কৰি আছে যিহেতু আমি সন্মান কৰোঁ আমি পুলিচ প্ৰশাসনক সন্মান কৰোঁ মই নিজে এছ পি মহোদয়ক কথা পাতিছোঁ যে ইয়াত গণতন্ত্ৰ ৰক্ষা হ'ব লাগে আজি এইটো ইলেকশ্যনৰ কোৰ্ট অফ কণ্ডাক্ট চলি আছে ইলেকশ্যনৰ কণ্ডাক্ট চলি আছে আজি এনেধৰণে যদি ব্যৱস্থা হয় তেতিয়াহ'লে অসমত যে আজি এটা কথা প্ৰতীয়মান তেনেহ'লে যে অসমত যে আপোনাৰ ৰাইজে মুক্তকণ্ঠে ভোট দিব পাৰিব সেইটো এটা সংশয় হৈছে কাৰণ এইটোৱে আজি অসমতে চাগে প্ৰথম ঘটনা যে আজি অসমৰ ৰাইজে যে বিজেপিৰ গুণ্ডা বাহিনীৰ পৰা মুক্তকণ্ঠে ভোট দিব পাৰিব সংশয় হৈছে আৰু আমি পুলিচ প্ৰশাসনক আমি নিৰ্বাচনী আয়োগক দাবী জনাইছোঁ যে আপোনালোকে ৰাইজক নিৰাপত্তা দি ভোট